এতিয়া আমাৰ ইয়াত হৈ আছে 32 ডিগ্ৰী চেলচিয়াছ আৰু এনেকা লাগি আছে যেন 40 ডিগ্ৰী চেৰাই গৈছে। এতিয়া বাজিছে 3:30 আৰু বতৰো এনেকা হৈছে, গৰম বেছি নাই, তথাপিতো মানে গৰমটো লাগি আছে। আৰু এনেকা দেশ আছে যেনে ফ্ৰান্স, ইউৰোপত বোলে বহুত গৰম। আৰু এনেকা এটা ঠাই দেখিলোঁ য'ত মানে ট্ৰেফিক লাইট একদম গলি গৈছে, ৰাস্তা ঘাট গলি গৈছে একদম পাকা, আৰু গাড়ীৰ টায়াৰবোৰো গলি গৈছে। মানুহবিলাকতো হাঁহি আছে, আমাৰ ভাৰতৰ এনজয় কৰি আছে, ফূৰ্তি কৰি আছে যে আমাৰ ইয়াত 40-50 ডিগ্ৰী হ'লে চাহ খাওঁ গৰম গৰম, আৰু বাহিৰত এইখিনিয়ে সহ্য নহয় তেওঁলোকৰ। কিন্তু মই ভাবোঁ এনেকুৱা নহয়। কেতিয়াবা এনেকুৱা হয় না যে আমাৰ ইয়াতে 28 ডিগ্ৰী বা 30 ডিগ্ৰী গৰম হয়, কিন্তু এনেকুৱা ভাৱ হয় যেন 40-45 ডিগ্ৰী হয়। কেতিয়াবা এনেকুৱা হয়, আপুনি যদি মন কৰিছে, ঠিক তাতো কিজানি এনেকুৱা যে তাতে 30 বা 40 ডিগ্ৰী দেখাই আছে, কিন্তু গৰম হৈ আছে বহুত বেছি। কি ঠিক এনেকুৱা হ'ব পাৰে। মই আৰু ভাবিলোঁ সেইটো, কাৰণ আমাৰো ইয়াত এনেকুৱা হৈয়ে থাকে না, যে হয়তো আছে আমাৰ ইয়াতে 30 ডিগ্ৰী, কিন্তু এনেকুৱা লাগে যেন 40-50 ডিগ্ৰী হৈ আছে। তাকে ক'লোঁ আৰু বেলেগ কি ক'ম।